যিটো পানীৰ যোগান আঁচনি আছিলে আগৰ পৰাতো বহুত ভালে আছিলে, কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি বাধ্য হৈছে নহয়, সকলো জেগাতে প্ৰায় জেগাতে বৰিং হৈ যোৱাৰ কাৰণে 2 নম্বৰ ৰাজাগড়ত কোনো এটা বৰিঙৰ ব্যৱস্থা নাই। আৰু এইখিনি মানুহে কিমান কষ্টত পানী খাই আছে সেইটো আমি সদায় উপলব্ধি কৰি আছোঁ। সেইটো পানীটো উঠাই আনে ক'ৰ পৰা জানে? এটা নিজৰাৰ পৰা। এইটো হাওৰাটো ডাইৰেক্টলি তাৰমানে মই দেখাই দি আছোঁ বাৰু। হাওৰাৰ পৰা পানী উঠাই কিনে তেওঁলোকে কিমান কষ্ট পানী জীৱন যাপন কৰি আছে। সেই ব্যৱস্থাটো আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিটো প্ৰভাৰক আছে তেওঁলোকসকলে অলপমান হেৰি কৰিব লাগে। আৰু যিটো আমাৰ EM আছে, EM ছাৰেও অলপমান এইটো ক্ষেত্ৰত জড়িত হ'ব লাগে। কাৰণ অকল ভোটৰ বিচাৰি আহিলেই নহয়, কাৰণ কৰ্মক্ষেত্ৰতো কিছুমান বস্তু চাব লাগে। কাৰণ এতিয়া যিহেতু 2 নম্বৰ ৰাজাগড়ত পানীৰ ব্যৱস্থা বহুত অসুবিধা হৈ আছে। এওঁলোক জীৱনৰ কাৰণে জ্বালাকালাত ভুগি আছে। সেই জ্বালাকালাত যিমানখিনি মানুহে ভুগি আছে সেইখিনি বস্তু আমাৰ গাত সম্পূৰ্ণ লাগি আছে। কাৰণ কিয় এটা সময়ত আমিও এনেকৈ ভুগিছিলোঁ, এতিয়া এওঁলোকসকলে এতিয়া ভুগি আছে। গতিকে এওঁলোকসকলৰ লগতে আমিও ভুগি আছোঁ। কিয় ইফালে আহিলে মানুহৰ ঘৰত পানী নাপায়? কিয় পানী নাপায়? এই নিজৰাৰ পৰা পানী ওলালেহে অলপ পানী ওলায়। সেইখিনি পানী তেওঁলোকে গা ধুব নে গৰু ছাগলী খুৱাব নে মানুহে বাগানত স্প্ৰে কৰিব? এনেকুৱা অলপ পানী এতিয়া বাল্টিৰে তুলি এপোৱা পানী উঠি থাকে। এপোৱা পানী উঠি থকা পানীটোৰ পৰা মানুহে কি কৰিব? মানুহে সেইজন ইয়াতে এই ঠাইকণত সেনেকুৱা এজন ব্যক্তি আছে মই দেখাই দিব পৰাকৈ। আৰু এটা মই নিজে হুবহু প্ৰমাণ আছে মোৰ সন্মুখত। এই নিজৰাৰ পৰা পানী উঠাওঁতে এদিন মই ইয়াতে এই ৰাস্তাৰ কাম কৰি থকা সময়ত মই চাব আহিছিলোঁ। আহোঁতে এটা পানী বিচাৰিলে পানী নিদিয়ে মানুহে। কাৰণ এই কুঁৱাৰ পৰা অলপ পানী উঠি থাকে। বাতিৰে উঠাব লাগে সময়ছোৱাত বাতিৰে উঠাব লাগে, সময়ছোৱাত বাল্টিঙেৰে উঠাব পাৰে। সেই বস্তুটো আজি তাৰিখলৈ হোৱা নাই। গোটেই BTC এলেকাত যদি এনেকুৱা কাম কৰি থাকে EM আজি শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰাৰ দৰে সেই কাম কৰিব নালাগে। গতিকে যদি তেওঁৰ হেৰি আছে কাম কৰিব লাগে, চিয়'ৰ এণ্ড চাৰ্টেন, মই সেইটো কথাই মই কৈ পেলাই পানী হৈছে প্ৰাণীৰ প্ৰাণ। ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ 2 নং ৰজাগড় যি খোৱা পানী এটুপিৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰে জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰিছে যে ঘৰে ঘৰে খোৱা পানী পাব। কিন্তু তাৰ পৰিস্থিতিত যিহেতু এই 2 নং ৰজাগড় বাকী ৰাইজে খোৱা পানী এটুপিৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লগা হৈছে। যিসমূহ আঁচনি তেওঁলোকে প্ৰস্তুত কৰিছে সেই আঁচনিসমূহ আচলতে ধোঁৱা চাঙত পৰিণত হৈছে। ইয়াৰ কাৰণ কি, ৰহস্য কি, আমি হয়তো গম পোৱা নাই। কিন্তু যিসকল বৰমূৰীয়াই এই খোৱা পানীৰ নামত বা আমাৰ অসম চৰকাৰ আৰু BTC চৰকাৰে বাৰম্বাৰ কৈ থাকে যে ঘৰে ঘৰে খোৱা পানীৰ পাইপলাইন যাব, সৰ্বসাধাৰণ ৰাইজৰ কোনো ধৰণৰ হাহাকাৰ কৰিব লগা পৰিস্থিতি নহয়। তেনে ক্ষেত্ৰত এই গাঁওখনৰ প্ৰায় 500তকৈ অধিক ব্যক্তিয়ে বা মানুহে খোৱা পানী এটুপিৰ কাৰণে মাত্ৰ এটি কুঁৱাৰ পৰা খোৱা পানী তেওঁলোকে ৰৈ যথেষ্ট সংখ্যক মানুহে এই কুঁৱাটোৰ পৰা পানী উঠাবৰ কাৰণে আহি কিনে বহু সময় কটাবলগীয়া হয়। যিহেতু এই গাঁওখনত সৰ্বাধিক মানুহে বসবাস কৰি আছে, সেয়েহে আমি অসম চৰকাৰ আৰু BTC চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কম দিনৰ ভিতৰত এই অঞ্চলটোলৈ যাতে বৰিঙৰ ব্যৱস্থা কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব পৰা ধৰণে যেনেধৰণৰ আঁচনিসমূহ তেওঁলোকে প্ৰস্তুত কৰিছে, সেই আঁচনিসমূহ কম দিনৰ ভিতৰত প্ৰস্তুত কৰি কিনে আজিৰ এই যি পৰিস্থিতি হৈ আছে বৃহত্তৰ ওদালগুৰি জিলাৰ 2 নং ৰজাগড়ত, সেই পৰিস্থিতিসমূহ তেওঁলোকে পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰি যাতে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এই অঞ্চলৰ গাঁওবাসীৰ, গঞা ৰাইজৰ, তাৰ ওপৰত লক্ষ্য ৰাখি আমি দাবী জনাইছোঁ যাতে কম সময়ৰ ভিতৰত তেওঁলোকৰ যি ব্যৱস্থাপনি আছে সেই ব্যৱস্থাৰ অধীনত তেওঁলোকে খোৱা পানীটো এটুপিৰ কাৰণে যি আমাৰ গঞা ৰাইজে জীয়াতু ভুগিছে সেইখিনি যাতে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লয়, ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত পানীৰ অসুবিধা হৈছে। এতিয়া আমাৰ এই পানীৰ কাৰণে অসুবিধাৰ কাৰণে আমাৰ এতিয়া বৰষুণ পৰিলে আমাৰ পানী অনাৰ বহুত অসুবিধা হয়। আৰু পানী নল'লে তেতিয়া খাব লাগে কি আৰু, খাব লাগে একোৱেই নাই। এতিয়া পানী নাখালেতো আমি আৰু জীয়াই থাকিবই নোৱাৰিম। সেইকাৰণে আমাৰ এখনে কুঁৱা আছে, তাকে আৰু 3-4খনমান গাঁও আছে।
তো 3-4খনমান গাঁৱে এটাই কুঁৱাত পানী ল'লেতো আৰু পানী নুকুলায়ো। কেতিয়াবা পানীটো শুকাই যায়। সেইকাৰণে এইটোৱে আশা কৰোঁ যে বিশ্বজিৎ ছাৰলৈ যাতে আমাৰ এই 2 নং ৰাজাগড়ত এখন বৰিঙৰ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে। এইখিনিয়ে ক'ব লগা আছে আৰু আমাৰ এই 3-4খন গাঁৱৰ মিলি কিনে গাঁও কিমানমান মানুহ আছে? আছে মানুহ মোটামুটি হ'ব 500মান হ'ব, 500ৰ ওপৰতে হ'ব। তো ঘৰ আছে মোটামুটি 300-400মান। এইখিনি আৰু ক'ব লগা আছে যাতে আমাৰ এই পানীৰ অসুবিধাখন অলপ ভাল কৰি দিয়ে। এনে আমাৰ বহুত অসুবিধা হয় পানীৰ কাৰণে। এইখিনিয়ে কৈ